এই পৃথিৱীত জীয়াই থাকিবলৈ প্ৰতিটো জীৱক খাদ্যৰ প্ৰয়োজন। খাদ্য অবিহনে ক্ষুদ্ৰতম বেক্টেৰিয়াটোৰ পৰা ধৰি বৃহৎকায় তিমি মাছটোলৈকে জীয়াই থকাটো সম্ভৱপৰ নহয়। এই পৃথিৱীত মনুষ্যই এনে প্ৰাণী যি নিজৰ ৰুচি অনুযায়ী নিজৰ খাদ্য তৈয়াৰ কৰি ল'ব পাৰে। কিন্তু খাদ্য কেৱল সোৱাদযুক্ত হ'লেই নহ'ব, খাদ্য হ'ব লাগিব পুষ্টিকৰ আৰু স্বাস্থ্যকৰ। নমস্কাৰ, মোৰ নতুন ইউটিউব চেনেল দ্য লোকেল চেফলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক ৰান্ধি দেখুৱাম পটল, ফ্ৰেঞ্চ বিন, বিলাহী, আলুৰ সৈতে ঘৰচীয়া মুৰ্গী মাংসৰ ফোৰণ দিয়া তৰকাৰী। আহক ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ আমি আগবাঢ়িম। এই ফোৰণ দিয়া মাংসৰ তৰকাৰী বনাবৰ বাবে আমি প্ৰায় 300 গ্ৰাম ঘৰচীয়া মুৰ্গীৰ মাংস লৈছোঁ, 3টা মিডিয়াম সাইজৰ পিঁয়াজ লৈছোঁ, এটা সৰু ভোট জলকীয়া, 2টা পাতি জলকীয়া আৰু কেঁচা ধনিয়া। এফালে লৈছোঁ দুটুকুৰ আদা, প্ৰায় 12 ফুটা নহৰু আৰু আমি লৈছোঁ 2টা মিডিয়াম সাইজৰ বিলাহী, 2টা মিডিয়াম সাইজৰ আলু, কিছু ডাঙৰ সাইজৰ 2টা পটল, এটা সৰু সাইজৰ কেপচিকাম আৰু 10ডাল ফ্ৰেঞ্চ বিন 2 মূৰ কাটি লোৱা হৈছে। এফালে 2টা শুকান জলকীয়া, 2টা তেজপাত, এটা ডালচেনি, 3টা লং, 3টা ইলাচি আৰু এটা ষ্টাৰ। আৰু আমি এফালে লৈছোঁ গোটা ধনিয়া আধা চাহ চামুচ, গোটা জিৰা আধা চাহ চামুচ, গুড়া জিৰা আধা চাহ চামুচ, ধনিয়া আধা চাহ চামুচ আৰু 1 চাহ চামুচ জালুকৰ গুড়ি। আনফালে লৈছোঁ 1 চামুচ হালধি আৰু 1 চামুচ নিমখ। সোৱাদ অনুসৰি আপোনালোকে নিমখৰ পৰিমাণটো নিজৰ মতে ল'ব পাৰে। এতিয়া আমি আলুখিনি এনেদৰে সৰু সৰুকৈ কাটি ল'লোঁ আৰু বিলাহীখিনি সৰু সৰুকৈ কুটি ল'লোঁ। এইফালে পিঁয়াজখিনি আমি গ্ৰাইণ্ডিং কৰিলোঁ, আপোনালোকে থেতেলিয়াই ল'ব পাৰে। আৰু জলকীয়াকেইটা এনেকৈ কাটি ল'লোঁ, ভোট জলকীয়াটো দুটুকুৰ কৰিলোঁ, বাকীকেইটা ফালি দিলোঁ। এইফালে ধনিয়াখিনি কটাই আছে আৰু আদা আৰু নহৰু আছিল সেইখিনিকো আমি থেতেলিয়াই ল'লোঁ। এইফালে কেপচিকামখিনি আমি ঘূৰণীয়াকৈ টুকুৰা কৰি ল'লোঁ, পটলখিনিও আমি ঘূৰণীয়াকৈ কাটি ল'লোঁ আৰু এইফালে যি ইলাচি আছিল তাক অলপ থেতেলিয়াই ল'লোঁ, বাকীখিনি আমি তেনেকৈ ৰাখিলোঁ। এতিয়া আমি এটা প্ৰেছাৰ কুকাৰত প্ৰায় 1 লিটাৰ 200 গ্ৰামমান পানী ল'ম আৰু সেইখিনি অলপ উতলিবলৈ দিম। উতলাৰ লগে লগে আমি তাত পিঁয়াজৰ যিখিনি পেষ্ট আছিলে সেই পিঁয়াজৰ পেষ্টখিনি আমি ইয়াত দি দিম। পিঁয়াজৰ পেষ্টখিনি দিয়াৰ পিছত আমি তাত জিৰা গুড়া যিখিনি আছিলে সেইখিনি দিম, তাৰপিছত ধনিয়া গুড়া দিম, তাৰপিছত দিম আমি জালুকৰ গুড়াখিনি আৰু এখন হেতাৰে এইখিনি ভালকৈ আমি লৰাই দিম। এতিয়া আমি ইয়াত যিখিনি কাটি লৈছিলোঁ জলকীয়া, সেই জলকীয়াখিনি দিম। এতিয়া দেখা গৈছে যে পানীখিনি উতলিছে, গতিকে এতিয়া আমি কটা মাংসখিনি দি দিম। আৰু পুনৰ এখন হেতাৰে আমি এই মাংসখিনি লৰাই দিম। এতিয়া আমি ইয়াত 1 চামুচ নিমখ দিম আৰু হালধিখিনি আমি দি দিম। হালধিখিনি দি পুনৰ আমি হেতাখনেৰে এই গোটেইখিনি ইয়াত মিহলাই দিম, ভালকৈ যাতে মিহলি হৈ যায়। এতিয়া আমি যিখিনি আদা আৰু নহৰুৰ পেষ্ট আছিলে সেইখিনি আমি ইয়াত দি দিম আৰু পুনৰ হেতাখনেৰে লৰাই দিম। এতিয়া ইয়াত আমি কাটি থোৱা আলু, বিলাহী আৰু কেপচিকাম, ফ্ৰেঞ্চ বিন যিখিনি আছিলে সেইখিনি আমি ইয়াত লগত মিলাই দিম। পটলখিনিও আমি ইয়াতে দি দিম।
এতিয়া এখন হেতাৰে ভালকৈ লৰাই আমি ঢাকোন মাৰি ইয়াত 2 বা 3টা চিটি মৰালৈকে আমি গেছত এৰি দিম। চিটিকেইটা মৰাৰ পিছত আমি এইখিনি লাহেকৈ নমাই ঠাণ্ডা হ'বলৈ এৰি দিম আৰু সেই একেটা গেছতে আমি এখন কেৰাহী গৰম কৰিম। গৰম কেৰাহীখনত আমি প্ৰায় 3 বা 4 চাহ চামুচ মিঠাতেল ল'ম, বেছি নহয় 3 বা 4 চাহ চামুচ মিঠাতেল ল'ম আৰু মিঠাতেলখিনি আমি গৰম হ'বলৈ দিম। তেলখিনি যেতিয়া গৰম হ'ব আমি গেছৰ নবটো চিমলৈ লৈ আহিম। ইয়াত আমি যিখিনি গোটা মছলা আছিলে, গোটা জলকীয়া, ষ্টাৰ, 3টা ইলাচি, 3টা লং, ডালচেনি আৰু গোটা ধনিয়া, গোটা জিৰা আৰু তেজপাত দি কিছু ভাজি ল'ম। চাব যাতে এইখিনি ভাজ খাই ক'লা হৈ নাযায়। যিখিনি মুৰ্গী মাংস আমি বইল কৰি ৰাখিছোঁ সেইখিনি ইয়াত এতিয়া আমি ফোৰণ দিম। আৰু এইখিনিক আমি প্ৰায় 15 পৰা 20 মিনিট সময়লৈকে এনেদৰেই উতলাই ৰাখিম। ইয়াত আমি ঢাকন নিদিওঁ। এতিয়া আমি গেছৰ নবটো হাই লেভেলত দিম আৰু ইয়াক উতলিবলৈ এৰি দিম যাতে কিছু পানী শুকাই যায়। ইতিমধ্যে আমাৰ তৰকাৰীখিনি হৈ উঠিছে। এতিয়া আমি গেছৰ নব অফ কৰিম। অফ কৰি ইয়াত কাটি থোৱা কেঁচা ধনিয়াখিনি আমি মিহলাই দিম। মনত ৰাখিব, এই তৰকাৰীখিনিৰ জোলখিনিয়ে আচল বস্তু। এই জোলখিনিৰ সোৱাদ বৰ ধুনীয়া হয়। এইখিনি আপোনালোকে খাই কেনেকুৱা পায় আমাক কমেণ্ট কৰি জনাব। আৰু এতিয়া এইখিনি আমি গৰমে গৰমে এনেদৰে পৰিৱেশন কৰিম। এয়াই আছিল কেপচিকাম, বিলাহী, পটল আৰু ফ্ৰেঞ্চ বিন দিয়া ঘৰচীয়া মুৰ্গী মাংসৰ ফোৰণ দিয়া তৰকাৰী। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। পুনৰ এইদৰে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।